কি হল মিতা চাও বেছিয়াটো আয়ো দুখ পালে মিতা আয়ো চাও মিতা দুখ পালা কেবছৰ আমি ভাল পোৱা গুড মৰ্নিং আশা কৰো সবেই ভাল মোৰো ভাল তো আজি মিটাৰ মতে থাকি দিয়া হল তো এয়া হল মোৰ নীৰৱ ভাইটি কেলে লাজ কৰিছ দিস ইজ উৎপল দা কালি লগ পাইছিলো ফুটবলতে এতিয়া হৈ উঠিছা নেকি অলপ দে হল বাকি আজি প্লেনিংটো কি হ'ব নিজেও নাজানো তো ওলাই যাম তিনটাই মই মিতা আৰু উৎপল দা বাকি এটা ভাল খবৰ উৎপল দা আমাৰ কংগ্ৰেছ পুলিচৰ চাকৰি পালে তো হেৰিটো কৈ দিয়া কিহত পাইছা মই আসাম পুলিচৰ এপিআৰ বিভাগত পাইছো এপিআৰ মানে হৈছে বেছিভাগে নাজানে বাৰু এপিআৰ মানে আসাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যন ডিপাৰ্টমেণ্ট পাইছো আৰু ডিউটি কেইদিন কৈ দিয়া ডিউটি কিন্তু ভালে বেছি দিন নাথাকে মাহত 15 দিন বা 10 দিন থাকে এনেকে কি কষ্ট কৰিছা সেইটো কৈ দিয়া অলপ দৰ্শক কৰিলো ৰানিং কৰিলো 6 মাহ 7 মাহমান কৰিলো কষ্ট কৰিলো আৰু ৰিটাৰ্ণ দিবৰ কাৰণে বহুত কষ্ট কৰিলো ৰিটাৰ্ণটো মানে মেন ৰানিঙৰ সবে ওলাই যায় বা হেৰি ফিজিকেল ওলাই যায় কিন্তু মানে ৰিটাৰ্ণত বহুত থাকি যায় মেন কে এক্সাম মেন কে মানে এক্সামটো ফোকাস কৰিব লাগে ওকে ৰানিং কৰা কৰিও সেইটো কৰো আৰু আপোনাৰ পৰা বহুতে উৎসাহ পাক তাকে কামনা কৰিছো বাকি মইতো খানাটো এনে সৰুৰাকে ৰুটি খাই আহিলো তো মিতাই কি বনাইছো এ ভাই সবজি নাই কচুৱে বেছ কচু আলু বনাই দিয়ক মই খাম মিতা বনা ওলাই গৈছো মিতাই মোৰ বাইকখন লৈছে বাকি উৎপল দা আহি আছে মই খুলিছো ৰব বলক এনে ওলাই যাওঁ আৰু ৰাতিপুৱা এনে মৰ্ণিং ৱাক কৰা দেখি ন মানে এটা চাকৰি পালে বাৰু আমিহে এতিয়া কি কৰোঁ কি নকৰোঁ বলক নহয় মোক উৎপল দা মিতাই ভালকে এক্সপিৰিয়েঞ্চ নাই চাগে ন কলেজলৈ যাব মন যায় নে আগৰ জীৱন আমি কলেজ লাইফ এনজয় কৰিব নাপালোঁ আমাৰ উৎপল দাই পালে কিন্তু তাকো ডিগবৈত কৰিছে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে আমি মিতা আৰু মই হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰি পঢ়াটো বহুত বুলি ভাবিলোঁ আমি দেই সেইটো কাৰণে যিমান পাৰে পঢ়িবা গাইজ আৰু কৰিবা উৎপল দাই এটা চাকৰি পাবা ৰাতিপুৱাই কুকুৰৰ ঘৰতে ঝাল চানা খাব আহিছোঁ আমি তা আমি আহিলে সন্ধিয়াত অলপ নিশা টাইমত আহোঁ আমাৰ বুঢ়ী কেইবছৰ আমি ভাল পোৱা 10 বছৰ ন বাকি মই থকা হোষ্টেলখন এইখন আমাৰ হিন্দী হোষ্টেল বুলি কয় টপকে ঝাল চানা বনাই দে খাওঁ দেই বুঢ়ী খোৱা বোৱা কৰিলি একদম কোনে মেট্ৰিক দিব ছেকেণ্ড ইয়াৰ পাছ কৰিলে তোক উঠাই দিম বুলি ভাবিছো দেই অ'কে মানে আমাৰ যুগমীয়া ভাল পোৱা মই ইয়াত 6ৰ পৰা 5ৰ পৰা আছিলো মই আপোনাৰ আইতাক আহি কেনে আইতা বোলে চৰি মোৰ গাৰ্লফ্ৰেণ্ডক আইতা ক'ব নাপায় 6তে প্ৰপ'জ দিছিল ন তোৰ অ'কে আমাৰ প্ৰেম লীলা কাহিনী ক'ম আপোনাৰ লগত এক্সট্ৰাকে এদিন ব্লগ এটাত তো আজি দিনটো লাগে 7 বছৰ হ'ল ন ঝাল চানা খোৱা বুঢ়ী তো একদম মজা বনাই যোনে খাই মানে এইটো লোকেশ্যনত প্ৰায়ভাগে আহিয়ে থাকে চাগে আমাৰ ডেকা ল'ৰাখিনি আমাৰ এইটো হিন্দী হোষ্টেল এইটো মাৰাইপুতি বুলি কয় ন এইডোখৰ জেগাডোখৰ হিন্দী স্কুল মেইন এড্ৰেছটো গুৰুংবস্তি চৰি মায়াৱতী বুলি কৈ পাইছিলোঁ মই তো ঝাল চানা একদম মজা বনাই তো ঝাল চানা খাই আমি বৰ্তমান আহিলোঁ আমাৰ শদিয়াৰে নাচাই গাঁও বুলি কয় আগতে ভিউটো ধুনীয়া আছিলে ইয়াত গাইজ তো আজিকালি অলপ কি কবি গাঁৱলীয়া পৰিৱেশ ধুনীয়া হৈ থাকে মাজে মাজে এলাগি হৈ থাকে ন এনেকে ক'ব লাগিব আমি আহি আছো মিতাই ঘপককে ৰখালে কি হ'ল মিতা চাওঁ বেছিয়াটো আয়ো দুখ পালে মিতা আয়ো চাওঁ মিতা দুখ পালা মই মেডিকেল যাম বোলা গাইজ মিতাই দুখ পালে কিমান খৰচা হয় এইটো ক'ব নোৱাৰো যদি বেছিকে খৰচা হয় মই QR কোডটো আপোনালোকক দি দিম তাতে পইচাটো ভৰাই দিব মিতাই দুখ পালে বোলে গৈ যাম হাঁহিছ যে ইমান বেয়াকে দুখ পাইছ নেকি কান্দিব বাকী নাচাৰ পৰা আহি লগালগ মোৰ লগৰ ৱাহিদ ভালনে ভাল বাকী আমাৰ ৱাহিদৰ দোকান এখন আছে শদিয়াৰে মেইন ৰোড এইটো মছজিদপতি বুলি কয় ন এডোখৰ মেইন ৰোড এইপিনি আছে আপোনাৰ শদিয়া কলেজখন ওচৰতে আছে ৱাহিদৰ দোকানটো বাকী ইকবাল ইয়াৰ লগৰে হয় যাৰ মৰি আছে চক কি ধুনীয়া লাগিছে দিনতে ইমান পোহৰ দিছে গাইজ ৰাতি হ'লে কি ধুনীয়া পোহৰ দিব বাকী এইটো কি এক্সটো কিহ বনাই থৈছা গ্ৰাফিক্স তোমাৰ এই দোকানটো খোলা কেইবছৰ বছৰ হোৱা নাই কেইমাহ 6-7 মাহ বাকী ঠিকে চলি আছে বিজনেছ ন
একদম হেণ্ডেল দুটাৰ একে হেণ্ডেল গাইজ মোৰ অলপ ডিজাইনটো বেলেগ অলপ চুটি টাইপৰ তো ইয়াত বাইকৰ কালেকশ্যন কি পায় আপোনালোকক মই কৈ দিছোঁ তো মই সিমান এটা নাজানিম তো মোৰ লগৰ ৱাইটে কৈ দিব তো এইখিনি চাব পাৰে কি ধুনীয়া ধুনীয়া হেলমেট আনি থৈছে বাকী বাইকৰ ইয়াত প্ৰায়ভাগ ৰয়েল এনফিল্ডৰ বস্তু প্ৰায়ভাগ পোৱা যায় তো এইটো এক্সজষ্ট যদি এনেকুৱা লাগে কমেণ্ট কৰিব মই নম্বৰটো দি দিম কি পায় কৈ দিয়া এবাৰ সব বস্তু পোৱা যায় গ্ৰাফিক্সৰ সৈতে সব বস্তু গ্ৰাফিক্সৰ সৈতে যি বস্তু লাগে মানে যেনেকুৱা যি 2 ঘণ্টা যদি ইয়াত নাই মোৰ লগত মই লগালগ অনুৱাই কিনে দিম 2 ঘণ্টাৰ ভিতৰতে এখন ফুল মডিফিকেশ্যন কৰিব পাৰিবা নাই পাৰিবা তাতো প্ৰাইচ বহুত লাগিব এখন ফুল মডিফিকেশ্যন কৰিব পাৰিবা নাই পাৰিবা তাতো প্ৰাইচ বহুত লাগিব তো আপোনালোকে ঘপককৈ ভাবিছে চাগে বিল্ডিঙৰ ভিডিঅ' ক'ৰ পৰা আহিলে তো আপাই ফোন কৰিলে মোক বেংকৰ পৰা আহোগৈ কৈ কিনে তো 7 নম্বৰ চান্দিপুৰ বেংকৰ লোকেশ্যনটো তো আপাই ভিতৰত বহি আছে মানুহ বহুত ভিৰ আছিলে মই বাহিৰত ভিউ এটা লগাই কিনে আহিলোঁ তো মই বহি আছোঁ এতিয়া তো আপা কিনাত বহি আছে অফিচৰ মানুহ পুৰা ব্যস্ত হৈ আছে তো আপা এইজন নীলা কাপোৰ ভিতৰত হাই কৈ দিয়ক বেংকৰ পৰা লগালগ আহি এপাৰ লগত তো এতিয়া মই ঘৰত পালোহি তো মা বহি আছে আমাৰ এনাই কি মায়ে মোক আজি মাৰ ইনকমৰ প্ৰথম দৰমহা পইচা দিছে কিমান 1000 হে মায়ে কথা পাতি আছে তো বাদ বাকী এইটো বিজনেছৰ এই ব্ৰইলাৰ দানাৰ কাৰণে দি থৈ গ'ল মা নাই কমত 10,000 ব্ৰইলাৰত দুদিনত 1 লাখ টকা গৈছে তো এইটো ইয়াত 50,000 তো বাকীখিনি দিলে চাগে মই এতিয়া এইটো দি থৈ আহোগৈ বাদ বাকী দিনৰ কাম আজৰি কৰি মেলি তো খেল চাব আহিলোঁ খেল আৰম্ভ হৈ গ'ল গাইজ তো খেলৰ কথানো কি কওঁ আপোনালোকক খেলৰ মাজতে কাজিয়াও হৈছে আজি এখন ধুনীয়া খেল এখনৰ মাজত যদি কাজিয়া হয় মনটো এনেও বেয়া লাগিব গাইজ তো খেলৰ দুটামান ক্লিক লগাই দিম আপোনালোকে খেলৰ অলপ এনজয় ল'ব তো কাজিয়াৰ ক্লিক ইমান নলগাওঁ তো অলপ 15 ছেকেণ্ডৰ এটা লগাম চাব আপোনালোকে পিঠটো বজাবই নাপালোঁ ক্লিক কৰিব নাপালোঁ